পুতলিজনী ক'ত গ'ল জানো পাই চাহ এখন খাবলৈ মন গৈছিলে যিয়ে নহওক তাই গাখীৰ চাহখন আকৌ ধুনীয়া বনাই আকৌ দেই বোলো কেনি কলৈকো নাযাওঁ আগফালৰ ফুলনিখনকে অকমান চফা কৰোঁগে আকৌ দেখিবলৈ ধুনীয়া লাগিব আমাৰ ঘৰটো আজি পোবৰ বেলি পশ্চিমলৈ ওলালে যে কুটা গছ নকা মানুহটোৱে আজি ফুলনি চাফা কৰেগে কৃষ্ণ কৃষ্ণ সপোনে দি থাক এখন আইও ভন এনেকে নকবা দেই মই কি ঘৰখনৰ একো কামেই নকৰো নেকি কৰে এশবাৰ ক'লে এবাৰ কৰে বকি থাকিলে ৰকি থাকিলে আপুনি আৰু বহুত দিনৰ মূৰত কৰেগে নোকোৱা নেমেলাকে কৰিবলৈ ওলাইছে যে মই সেইকাৰণে একদম মানে হেৰি হৈ গৈছো আৰু কি ক'ম আৰু শব্দ নাই যাওক যাওক চফা কৰকগে মই পুতলিক বিচাৰি ফুৰিছো ক'ত জানো আছেগে পুতলি হেৰি মই ফুলনিখন চাফা কৰোঁগে মায়ে তোমাক বিচাৰি ফুৰিছিলে কিবা চাহ খাবলৈ হ'বলা মোকো একাপ দি থৈ আহিবা মই চাফা কৰি দিম হেৰি কৰিবা আকৌ তুমি এই গোটেইখন মকৰা জাল হৈ আছে ঘৰটো মকৰা জালবোৰ অকমান আঁতৰাবা আকৌ তেনেকে একো নাই হেৰি কেলে তোমালোকৰ মা নাহিব জানো অপেচৰি বৰ চাকচিক নহয় মই জানো নহয় চফা কৰিবা আকৌ ঘৰখন কি বুলি ভাবিব বুলিব প্ৰফুল্লহঁতৰ ঘৰখন ইমান লেতেৰা মোৰ সন্মান যাব নহয় বিয়নীয়ে আকৌ আমাৰ ঘৰখন ভাল দেখি যাওক আকৌ সেইটো কাৰণে মই ফুলনিখন অকমান চাফা কৰোঁগে ফুল কেইজোপামান কিনি আনিম বুলি ভাবিছো ফুলে চুলে গোলাপ ফুল আৰু নাৰ্জী ফুল মজা লাগিব একদম দেখিবলৈ ঘৰটো আমাৰ দূৰৰ পৰা জিলিকি থাকিব আৰু দেখিছা পুতলি মাক আহিব বুলি বৰ একেবাৰে বিয়নীকজনী একদম কপনা হৈছে ৰহ মই দিম ৰহ ঠিকছে দিম ৰহ পিছে হেৰি নহয় কেতিয়াকে আহিব তোমালোকৰ মা তাঁতখন সেই সামৰি পেলাই আহিবলৈ কবা নহলে আকৌ সেই খৰধৰকে গুচি যাবলগীয়া হব নহয় আজৰি হৈ আহিলে ভাল হব আৰু কেইদিনমান থাকিবও পাৰিব ঠিক আছে দিয়া মই কাম কৰোঁগে পাই এইকেইদিন কাম কৰিলে অকমান পেটটো কমেই নেকি বৰ বুঢ়া নিচিনা দেখাই নহয় পেটুৱা হৈ থাকিলে আকৌ হয়নে মানুহটো পৰা একদম শান্তি নাইকিয়া হ'ল আৰু মই কৈছো নহয় একদম বিয়নীয়ে আহিব খপনোৱা হৈ আছে আৰু এনে হলে কাম এখন নকৰে ঘৰৰ এতিয়া ই ফুলনি ঠিক কৰিব আয়ো গোলাপ ফুলহে আনে আকৌ দেই বেলেগ ফুল নানে গোলাপ ফুলহে আনে আগতে মকৰা জালে ধূলিয়ে বালিয়ে তেনেকে বহি থাকিব এতিয়া মকৰা জালখনো দেখা হ'ল পুতলিক কৈছে মকৰা জাল চাফা কৰিবা বেছি হৈছে বেছি মই চাই আছো দেই মইনো কি বেয়া দেখিবলৈ মোৰ কাৰণেতো আজিলৈকে একো কৰি পোৱা নাই কিবা এটা ক'লেও সেই কথা ক'লে নুশুনে একদম 100বাৰমান ক'ব লাগিব কিবা এটা কৰিবলৈ হ'লে বৰ একেবাৰে অপেচৰীজনী নামটো অপেচৰী হ'ল বুলি আৰু অপেচৰী হ'ব নেকি কিবা মানুহৰ গুণ বুলিও কথা এটা আছে মই এতিয়া ঘৰখন কেনেকৈ ধৰি খাইছো আকৌ আৰু এটা আমাৰ বাবলু ছোৱালী বিচাৰি নাপালেতো সংসাৰখনত একদম বিচাৰি বিচাৰি গৈ একদম অপেচৰী জীয়েককহে পালেগে আহক অপেচৰী আমাৰ এজনে যদি বেছি টেইমেই কৰি থাকে যোৱাবাৰতো বেলনা মাৰিয়ে দিছিলো এইবাৰ মই একদম ঢেঁকীত থুৰাই কোবাম আৰু আমাৰ এজনৰ বাৰু স্বভাৱ চৰিত্ৰ বেয়া নহয় মোৰ বিশ্বাস আছে হ'লেও আৰু বৰ একদম সেই ধুনীয়া ধুনীয়া বুলি কৈ থাকিলে মোক খং উঠি যায় যেনিবা অকণমান বেছি কৰি দেখুৱাই আৰু যেনিবা জোখতকে ভন কি ভাবি আছা একো নাই হেৰি পইচা কেইটকামান দিয়া হো বজাৰ কৰি আহোঁগে নকবা দিওঁ পইচা নাই মোৰ ওচৰত নাই বুলি ক'লে হ'ব নেকি মই পইচা কেলে 2000 থবলৈ দিয়া নাছিলো পৰহি দিনাখন সেই 2000টো মই আকৌ মোক দিছে বুলিহে ভাবিছিলো ঘূৰাই ল'বলৈকে যদি আছিলে মোক দিছিলে কেলে নিজে থৈ দিব লাগিছিলে পইচা দি পেলাই উল্টাই আনিলে মই বেলেগ বেয়া পাওঁ দিয়া এইবাৰলৈ দিয়া অহাবাৰকে আকৌ খুজি নলওঁ বাৰু ৰ'ব গডৰেজত ভৰাই থৈছো
মই অকমান এক্সাৰচাইজে কৰি লওঁ কি কৰি আছে এখন অকমান এক্সাৰচাইজ কৰিছো কেলে বা ইমান এক্সাৰচাইজ কেলে কি ইমান এক্সাৰচাইজ কেলে মই অকমান হেল্ডি হৈ থাকিলে কি তুমি বেয়া পোৱা নেকি মোৰ চুগাৰ প্ৰেছাৰ হয় মই মৰি গ'লে তুমি ভাল পাবা আইও কেনেকুৱা আপদীয়া কথা কৈছে মানুহটোৱে তুমি যে মোৰ চব কথাতে যে সেই খুট উলিয়াই থাকা যে আজিকালি কিবা এটা কৰিব নোৱাৰো ফুলনিখন ঠিক কৰিবলৈ গলো বোলে কেলে কৈছা তাৰপৰা বোলে সেই এক্সাৰচাইজ কৰিলো বোলে কেলে কৈছ এই হ'ব দিয়ক এইবোৰ যে কথা এটা ক'ব নাপায় একদম লাগি আহিব আৰে পইচা 2000টো দি থৈ যোৱা ভানা सोचेंगे तुम्हें प्यार करके नहीं ये दिल बेकरार ला 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 ঐ মুটুৰা ক'ত যাও কি মুটুৰা কৈ আছে এদিনে মুতিছিলে বিছনাত কিবা সেইবুলি সদায় সদায় মোক মুটুৰা এনেকৈ কৈ থাকিলে মই বেয়া পাওঁ আকৌ হয় কাৰণে কৈছো কালি ৰাতি কি তই বিছনাত মুতা নাছিলি হা মই এদিন বিছনাত মুতিলো সেইটোকে একদম ঢোল পিটি পিটি গালেহে হয় মইতো বহুত কথা জানো আপোনাৰ কৈ দিওঁ নেকি গৈ পেলাই ভনব মা আগত কি জানো গোবৰ্ধন হা কি কলি চব গম পাওঁ সেইদিনা চিংৰা খাই থাকোঁতে মই দেখিলোগেহে কি সঁচাকে দেখিলি নেকি চফা ক'ব লাগে নেকি ভনব মা আগত পিঠি বহল কৰিব আইও নকবি পেটুখন নকবি প্লিজ নকবি নকম আৰু কিন্তু মোক বস্তু এটা লাগিব কি লাগিব বহুত দিন চাওমিন খোৱা নাই পইচা 50 টকা দিলেই হ'ব হাফ প্লেট খাই আহিম ব্লেকমেইলিং কৰিবলৈ আহিছ দিছো ৰ তইখিনিতে ৰ আনোগে আয়া উঠ পাহাৰ কে নিচে আজি কি খাম আজি চাওমিন খাম দেখিছিলি নেকি নাই দেখা মাতি দিছো ৰ বিনি খোল খালি ক বায়ে আপোনাক বিচাৰিছে পুতলি কোৱা আমাৰ মা আহিব নহয় গম পোৱা নে নোপোৱা বজাৰ কেইটামান কৰিব লাগে লিখি লোৱা কি বজাৰ কৰিব লাগে কৈ দিয়া লিখি নললেও হ'ব মনত থাকিব নহয় অলপ বেছিকে আছে বস্তু মানে তুমি পাহৰি যাবা সৰু সৰু বস্তুবোৰ এৰি থৈ আহা সেইকাৰণে কৈছো লিখি লোৱা পাছত চাবা কৰি থাকিবলৈ হ'লে কৈ যোৱাচোন মই মোবাইলত লিখি ল'ম নহয় ভালক বুলি কৈছো আকৌ কথা ক'লে নুশুনে এটা বস্তু পাহৰিবলৈ হ'লে চাবা আকৌ জান খাই দিম মই পেটু এফালে গৈছো গম দিবা পেটুখন পাৰ্টি হলাইছা নেকি কি পাৰ্টি হলাইছা নেকি মানে পুতলি বাই কে তই এতিয়া বাবলি বাই কৰিবলৈ লৈছ যে সেইকাৰণে কৈছো পুতলি বাই নেপাহৰিবি পেটুখন সদায় লাভৰ ঘৰত থাকে ডাইলগ খোলা আছে হ'ব তুমি এতিয়া সেই মনত ৰাখি যাবা দেই ভাল কাম কৈ গৈছো হেৰি কৰিবা তুমি কি বুলি কয় জহা চাউল আনিবা 2 কেজি নহ'লে বা জহা চাউল নাপালে মানে তুমি সেই আনিবা বাচমতি চাউল আনিবা আৰু বাচমতি চাউল যদি নোপোৱা নহয় তেনেহ'লে ভাল দামী চাউল ভাল কিবা এটা আনিবা পোলাও বনাম বুলি ভাবিছো আৰু নহয় চব্জি আনিবা তুমি পোলাও বনাবলৈ তাৰ লগত নহয় তুমি সেই আনিবা এই কাজু কিচমিচ আনিবা আৰু লগতে তুমি সেই আনিবা ঘিউ আনিবা মৌ আনিবা আৰু সেই আনিবা ফল মূল কেইটামান লৈ আহিবা আৰু তুমি গাজৰ আনিবা বিট আনিবা আৰু চুচি পেলাই দি দিলে মানে সেই পোলাওখন ভাল হ'ব আৰু নহয় চিকেন আনিম বুলি কৈছে দেউতাই সেইকাৰণে মই ভাবিছো কি এই বাটাৰ মছলা বনাম নেকি বাটাৰ অলপ লৈ আহিবা আৰু লগতে নহয় কাজু কিচমিচ অলপ আনিবা তাত দি দিলে ভাল লাগিব মানে খাবলৈ আৰু তুমি কিবা মিঠাই আনিবা মিঠাই ভিতৰত আমাৰ মায়ে খাই ভাল পায় জেলেপি খাই ভাল পায় জেলেপি তুমি হেৰি কৰিবা আধা কেজিমান লৈ আহিবা আধা কেজিমান বেছিকৈ আনিবা তাৰপিছত সেই আনিবা খুৰমা আনিবা গজা আনিবা আৰু নহয় সেই ৰসগোল্লা সৰু যে এইটো যে চমচম আনিবা তাৰপিছত আৰু সেই আনিবা আৰু নহয় ডিছপ'জেবল প্লেটখনমান লৈ আহিবা মানে ইমানখিনি মানুহ হ'লে মানে মই কিমান বছৰ ধৰি থাকিম মানে আৰু লগতে নহয় এই ধনিয়া এই কি কয় মছলা অলপ লৈ আহিবা ধনিয়া আনিবা তাৰপিছত এই জিৰা আনিবা কাজিৰা আনিবা মেথি গুটি আনিবা আৰু কি বুলি কয় সৰিয়হ গুটি অলপ লৈ আহিবা আৰু চপুতি অলপ লৈ আহিবা কেঁচা চপুতি আনিবা আৰু কেঁচা বাদাম আনিবা আৰু যদি এটা বস্তু পাহৰা নহয় তেতিয়াহ'লে টমকেচু বেগত সোমাই পেলাই ঢেঁকী থোৱাটো লৈ আহিবা আৰু এতিয়া মই যাওঁ মোৰ বহুত কাম আছে জল্দি যোৱা আৰু জল্দি আহিবা চব পাহৰি থাকিলো মই টংকেশ্বৰী বাইদেউ ঘৰৰ পৰা ঢেঁকী থোৱাটোকে লৈ আহো নেকি আৰু ন কি কয় দৰ্শকবৃন্দ কৈছো নহয় আৰু বিয়া পতা দিন ধৰি আজিলৈকে সুখ নেপালো আৰু মই আগৰ জীৱনটো ইমান ভাল আছিলে উপায় নাই আৰু এতিয়া চাচু বুঢ়ী আহিব এতিয়া বজাৰ কৰিব লাগে পকেট খালী এতিয়া মাৰ পৰা খোজোগে আকৌ মাৰ পৰা দুচৰমান খাবলৈ আছেই দবাহে মই ঘৰখনে গম পাইছেনে দবা আৰু 1 নম্বৰ দবা পিঠিত নুকুবালে কি হ'ব কথাই একো বাই নহয় উধাই মুধাই বাৰু যি কি নহওক আমাৰ খণ্ডটো চাই কেনেকুৱা পালে জনাব কিন্তু দেই কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই এটলিষ্ট মোৰ দুখখিনি চাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ থেংক ইউ এভৰিৱান